চলো BTC পাল্টাই চাচা চাচিৰ বাৰী যাই আমি প্ৰগ্ৰাম কাৰ্যসূচী লৈছোঁ আৰু বিপুল সংখ্যাৰ ৰাইজে আমাৰ বিশেষ কৰি মাইনৰিটি সমাজে আদৰি লৈছে আৰু হাগ্ৰামাই যে যোৱা নিৰ্বাচনৰ গাদ্দাৰী কৰিছে এই গাদ্দাৰীৰ উত্তৰ বা শাস্তি দিয়াৰ কাৰণে আমাৰ ইছলাম লম্বী মানুহসকলে ৰেডি হৈছে তেখেতক গাদ্দাৰী আখ্যা দিছে কাৰণ তেখেতে নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিলে যে মই জয়যুক্ত হোৱাৰ পিছত মই মুছলমানসকলৰ মাটিৰ পাট্টা এমাহৰ মাজতে কৰি দিম কিন্তু আজি 6 মাহ অতিক্ৰম হৈ গ'ল কিন্তু কোনো ধৰণৰ মাটিৰ পাট্টা মুছলমান মানুহক এজনকো দিয়া নাই মই কৈছোঁ এজনকো দিয়া নাই আৰু তেখেতে গাদ্দাৰী কৰিছে যে মুছলমান সমাজে যিহেতু আমি সকলোৱে জানো যে বিটিআৰ অঞ্চলত 80% মুছলমানে BPF কৰে অৰ্থাৎ 4,70,000 ভোট তেখেতে এইবাৰ মুছলমানৰ পৰা পাইছে আউট অফ 7,90,000 ভোটৰ ভিতৰত 5 লাখৰ ওচৰত তেখেতে মানে মুছলমানৰ ভোট পাইছে এই কাৰণে আজি মুছলমানবোৰৰ যি প্ৰশ্ন যে মুছলমান যুৱসকলক 2 লাখ টকাকৈ দিয়া যি কথা আছিলে এজনো মুছলমানক আজিলৈকে তেখেতে 2 লাখ টকা দিয়া নাই এই কাৰণে মুছলমান সমাজৰ প্ৰত্যেকটা শ্ৰেণীৰ মানুহে তেখেতক আজি গাদ্দাৰী আখ্যা দিছে আৰু এই নিৰ্বাচনত তেখেতে ইয়াৰ ৰিজাল্ট পাবলৈ গৈ আছে সেইটো কথা আপোনালোকক জনাব তেওঁ এজন ঠগবাজ মানুহ প্ৰবঞ্চনাৰ ৰজা মিছলীয়াৰ ৰজা মানে গাদ্দাৰীৰ ৰজা তেওঁ হাস্যকৰ ৰজা এজন মানে কি ক'ম আৰু ভাষা নাই আমাৰ এই BTC অঞ্চলত তেখেতৰ দৰে জনপ্ৰতিনিধি পাৱাটোৱে আমাৰ কাৰণে দুৰ্ভাগ্য তেখেতে কৈছিলে যে BJP হাতাও তেখেতৰ প্ৰথম মানে শ্লোগানে আছিলে যে BJP হাতাও UPPL হাতাও আৰু BTC বাচাও আৰু তেখেতে মাইনৰিটি সমাজক কৈছিল যে আমি অকলে চৰকাৰ কৰিম আমি অকলে থাকিম আমি মাইনৰিটিসকলক নিৰাপত্তা দিম তেনেকুৱা কথা কৈছে কিন্তু 28টা সিট জিকাৰ পিছতো তেখেতে মাইনৰিটি সমাজক ভৰিত মোহৰাই তেখেতে ৰাতিৰ ভিতৰত NDA তথা BJPৰ লগত তেখেতে এলায়েন্স কৰিছে তেখেতে মাইনৰিটি সমাজৰ নিৰাপত্তাৰ কথা কৈছিল কিন্তু তেখেতে যোৱা মাহৰ যি কোকৰাঝাৰত যি জম্মা মছজিদত যি আক্ৰমণ হ'ল যি এটেক হৈ গ'ল সেই এটেককাৰীসকলক আজিলৈকে তেখেতে জেলত পঠোৱাৰ ব্যৱস্থা কৰা নাই শ্ৰীৰামপুৰত এজন মুছলমান যুৱকক যি ধৰণে নিলজ্জা লঞ্চিত কৰিলে সেই লঞ্চিত কৰা ব্যক্তিসকল BPFৰ সিন্ডিকেট চলোৱা ব্যক্তিসকল হয় আৰু তেখেতসকলক আজিলৈকে তেখেতে শাস্তি দিয়া নাই বা শাস্তি লোৱাৰ কাৰণে একো এনেকুৱা ব্যৱস্থা কৰা নাই মই ভাবোঁ মুছলমান সমাজক তেখেতে বিগত 25 বছৰ ধৰি তেখেতে মানে প্ৰবঞ্চনা কৰি আহিছে ঠগবাজ কৰি আহিছে গাদ্দাৰী কৰি আহিছে মই সেই কথা আপোনালোক BTC পাল্টাই চাচা চাচি বাৰী যায় আমি চাচা চাচিৰ বাৰীৰ যায় আমি গম পাইছোঁ তেখেতে প্ৰত্যেকটাই কৈছে যে এইবাৰ BPFক ডাঙৰ হাঁহৰ এটা কণী আমি হাতত থামাম আমি ইণ্ডিয়াৰ পৰা অলৰেডি আউট হ'লোঁ দেখোন আৰু থাকিব না কি প্ৰশ্ন আমি ইণ্ডিয়াৰ পৰা আউট হ'লোঁ যোৱাবাৰ আপোনালোকে দেখা পালে নহয় আপোনালোকে BJPৰ এজনো MLA আমাৰ ৰাজ্য সভাখনত চহী কৰা নাই আজমল ডাঙৰীয়াৰ 3টা MLA তেখেতে চহী কৰিছে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আমাক অলৰেডি BPF আৰু UPPLৰ লগত মিত্ৰতা কৰিবলৈ কৈছে BPF আমাক এটাও চিট নিদিয়ে যদিও আমি থাকিব বিচাৰোঁ আমাকতো কেতিয়াবা লাট মাৰি পঠাই দিছে UPPLক BJP আৰু BPFে কেতিয়াবা লাট মাৰি পঠাই দিছে থেংক ইউ দীপেন বড়ো খুব জেণ্টেল মানুহ তেখেতৰ প্ৰতি সকলো মানুহৰ শ্ৰদ্ধা আছে আৰু তেখেতে যিহেতু সকলো শ্ৰেণীৰ মানুহৰ লগত সকলো সমাজৰ লগত কাম কৰি আহিছে আমি ভাবোঁ দীপেন বড়ো এই ওদালগুৰি অঞ্চলৰ বিপুল ৰাইজৰ মৰম পাব আৰু এটা অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ'ব আমাৰ বহুত আশাবাদী